গোৰেশ্বৰ উত্তাল কৰিলে 4 ছাত্ৰ সংগঠনে। তামুলপুৰ জিলা বিলুপ্তিকৰণ বন্ধ কৰক। তামুলপুৰ জিলা আমাক লাগিবই। গোৰেশ্বৰত তামুলপুৰ জিলা বিলুপ্তিৰ সিদ্ধান্ত বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিল 4 ছাত্ৰ সংগঠন। প্ৰমোদ বড়োক নিমাতি কইনা আখ্যা প্ৰতিবাদকাৰীৰ কেবিনেট সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল 4 ছাত্ৰ সংগঠন। কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে লোৱা হঠকাৰী সিদ্ধান্তক অতি শীঘ্ৰে বাতিলৰ দাবী। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদ, ABMCৰ নেতৃবৃন্দৰ উপস্থিতিত সোমবাৰে গোৰেশ্বৰৰ চহৰৰ ৰাজপথত হিমন্ত বিশ্ব শৰ্মা মুদ্ৰাবাদ, প্ৰমোদ বড়োৰ কাম নাই, জিলা বিলুপ্তিৰ সিদ্ধান্ত বাতিল কৰক আদি শ্লোগানেৰে কেবিনেট সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰি উত্তাল কৰি তোলে গোৰেশ্বৰৰ ৰাজপথ। উল্লেখ্য যে যোৱা 31 ডিচেম্বৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত লোৱা 4 জিলা বাতিলৰ সিদ্ধান্তক তামুলপুৰ জিলা বাতিলৰ সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰে আজি 4 ছাত্ৰ সংগঠনে। কেবিনেট বৈঠক দিল্লীত অনুষ্ঠিত হৈছিল আৰু সেই দিল্লীৰ কেবিনেট বৈঠকত অসমৰ পৰা 4খন জিলা বিলুপ্তি ঘটোৱা বুলি ঘোষণা কৰিছিল আৰু তাৰ অংশস্বৰূপে আমি BTC-বাসী হিচাপে BTC-বাসীক অসমৰ মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী পৰিষদে চৰম প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰা পৰিলক্ষিত হৈছে। এখন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এখন চৰকাৰ স্বৈৰাচাৰী আৰু ৰাজতন্ত্ৰৰ দ্বাৰা শাসন চলাই থকা আমি দেখিবলৈ পাইছোঁ। দুৰ্ভাগ্যজনকভাৱে অসমৰ মেৰুদণ্ডহীন কেইগৰাকীমান মন্ত্ৰীৰ, তোষামোদকাৰী মন্ত্ৰীৰ পৃষ্ঠপোষকতাত কিন্তু মুখ্যমন্ত্ৰীয়ে যি ঘোষণা কৰিছে, সপোনত দেখা পায়ো যি সিদ্ধান্ত লয়, সেইখিনিও মন্ত্ৰী পৰিষদে তোষামোদকাৰী মন্ত্ৰীসকলে সমৰ্থন কৰা আমি দেখা পাইছোঁ। ভিত্তিহীন একাংশ মন্ত্ৰী যি নিজৰ কোনো কৰ্মদক্ষতা নাই, সেই মন্ত্ৰীসকলক মন্ত্ৰীপদ দি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সেই মন্ত্ৰী পৰিষদসকলক অন্ধকাৰত ৰাখি অসমৰ নিচিনা অসমৰ দৰে এখন ৰাজ্যৰ 4খনকৈ জিলা বিলুপ্তি ঘটনাক আমি সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, ABMCয়ে আমি তীব্ৰ ধিক্কাৰ জনাইছোঁ। আজি আমি তামুলপুৰ জিলাৰ আমি গোৰেশ্বৰ ৰাজচক্ৰৰ এৰিয়াত আমি এই যি তেওঁলোকে যি প্ৰতিলিপি, যি BTCৰ 4খন জিলা ঘটনাৰ যি প্ৰতিলিপি, সেই প্ৰতিলিপি আমি দাহ কৰি প্ৰতিবাদ কৰিছোঁ। আৰু এই প্ৰতিবাদ কাৰ্যসূচীৰ পৰা অসম চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে আপুনি অসমৰ এজন মুখ্যমন্ত্ৰী, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী, প্ৰত্যেকখন জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী, কিন্তু আজি এবছৰ নহওঁতে অসমৰ 4খনকৈ জিলা আপুনি ঢাক ঢোল মাজি আমি ঘোষণা কৰিছিল, সেই ঢৌ মাৰ নাযাওঁতে আকৌ আজি আপুনি এবছৰ নহওঁতে এই 4খন জিলা বিলুপ্তি ঘটাই চৰম প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰিছে। আপুনি নিৰ্বাচনী চমক দিছিল, সেই নিৰ্বাচনী চমক কিন্তু ৰাইজে এতিয়া বুজি পাইছে যে আপোনাৰ সেই নিৰ্বাচনী চমক আভুৱা আছিল। সেইকাৰণে আপোনাক কৈছোঁ যে 4খন জিলা বিলুপ্তি ঘটনাৰ অংশ হিচাপে তামুলপুৰ জিলাকো আপুনি অনতি গৰমে অসমৰ মানচিত্ৰত জিলা হিচাপে থকাৰ কাৰণে আমি দাবী জনাইছোঁ। গোৰেশ্বৰৰ পৰা বিজয় ৰাজবংশীৰ ৰিপৰ্ট। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।